তামাৰহাটৰ পাগলাহাটত জুৱাৰীক আটক। অবৈধ জুৱাৰ বেহা চলোৱাৰ অভিযোগত আটক জুৱাৰীগৰাকী। জুৱাৰীজন পূব মৰাগদাধৰ গাঁৱৰ বাহাৰ আলী খান। অবৈধ ডাব্বু খেলাৰ বেহাত জড়িত থকাৰ অভিযোগত ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে জুৱাৰীজনক। জুৱাৰীজনক পাগলাহাট নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষীয়ে নিশা আটক কৰে। পিছত আজি পাগলাহাট নিৰীক্ষণ চকীৰ আৰক্ষীয়ে জুৱাৰীগৰাকীক ধুবুৰীৰ জেল হাজত লৈ প্ৰেৰণ কৰে। পাগলাহাটৰ পৰা শ্বাহিদ খানৰ ৰিপৰ্ট।